Hello guys. Two boys laughing, so we are laughing. Korea, কেনেকুৱা লাগিছে জাৰ্নিটো? বহুত কলো তোমালোকৰ ব্লগ দিছা ভালকে কোৱা বে। অতিথি বনাইছো আমাৰ। You bring to me. Whoa, whoa, whoa. And if the fall down is... Hey guys, welcome back to my YouTube channel. So আপোনালোকক মোৰ নতুন এটা ব্লগ লগত স্বাগতম জনাইছো। সো আজি আহিছে আমাৰ ঘৰলৈ ভণ্টি। সো মই মানে এতিয়া পৰা ৰেডি হৈ আছো গেটআপত আপোনালোকে দেখিছে ধুনীয়া গেটআপটো বা দেখাই দে মোক এনেকৈ চালত দেখাই দে এইটো সব মোক গেটআপটো কেনেকুৱা লাগিছে দিয়া গাইজ এতিয়া মানে মই পুৰা ৰেডি হৈ লৈছোঁ শ্বিলং যাবৰ কাৰণে চ' শিৱসাগৰটো গুৱাহাটী যাম গুৱাহাটীৰ পৰা শ্বিলং চ' এতিয়া মোৰ 7:30 বজাত ট্ৰেইন আছে চ' এতিয়া মানে এইফালে পেকিং চেকিং পুৰা ৰেডি হৈ আছে এইটো পুৰা ফুল বেগত পেকিং ৰেডি হৈ আছে চ' এতিয়া মানে ফটাফট খুৰা আহিছে খুৰাৰ লগত শিমলুগুৰি ষ্টেচন যাম শিমলুগুৰি ষ্টেচনৰ পৰা ডাইৰেক্ট গুৱাহাটীত ট্ৰেইন আছে 7:30 বজাত চ' ফটাফট এতিয়া যাওঁ আৰু টাইম হৈছে লগৰখিনি অলৰেডি পাই গৈছেহি চ' মই এতিয়া সেইটোকে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ চ' আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব একদম শিৱসাগৰটো শ্বিলং কি কৰিম কি নকৰিম সকলোবিলাক মোৰ ব্লগটোত থৈ গম পাই থাকিব ক'ত যাম কেনেকৈ কি কৰিম চ' ষ্টেডি চাই থাকিব আৰু চ' মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ লেটছ গ' চ' গাইজ ফাইনেলি মই ৰেডি হৈ গ'ল যাংগে আৰু দেই যাংগে বুলি নকয় আহোঁগে আৰু দেই আইজনী চোনবা থাকিবা 3 দিন গাইজ মানে 3 দিন 4 দিনৰ পিছতহে একদম আহিম আৰু ঘৰলৈ চ' সেইকাৰণে মাক এতিয়া বিদায় দি দিছোঁ বাই বাই টাটা বিদায় দিব নাপায় অহা যোৱা এইফালে বগী তো এতিয়া ফটাফট ৰেডি মেলি হৈ গ'ল মইনা যাংগে আৰু দেই বাই বাই ভালকৈ থাকিবা ভালকৈ পৰীক্ষা দিবি এই কিবা এটা কৈ দে কাঞ্জিমঞ্জি চ' গাইজ ফটাফট এতিয়া চবকে বিদায় মেলি দি হৈ গ'ল চ' এতিয়া যাব লাগে চ' এতিয়া গোটেই মানুহবিলাক আহিছে দেখিছে মোক বিদায় দিবলৈ মা বাই বাই দেই যাংগে অঁ মোৰ হেলমেটটো দিয়া বগী অঁ চবকে বাই বাই দিয়া আকৌ এবাৰ অঁ যাংগে আৰু বাই বাই যা হে যা ডাইৰেক্ট ঘূৰাই ল'ব লাগিব এখন এই ডাইৰেক্ট এইটো দিয়া নহ'লে হেলমেট এইটো পিন্ধিবলৈ বেয়া পোৱা যে ডাঙৰটো গাইজ একদম আপোনালোকক একদম ষ্টেচনতহে লগ পামগৈ দেই ফটাফট এতিয়া যাওঁ খুৰা আহিছে খুৰা স্কুটিতে যাম এতিয়া চ' যাওঁগৈ আৰু ফটাফট অঁ আইজনী স্কুটি যাওঁগৈ আৰু দেই বাই বাই চ' গাইজ ফাইনেলি এতিয়া আমি ট্ৰেইনত বহি গৈ আছোঁ আৰু দেই আমি ক'ৰ পালোঁগৈ আমি আংগুৰি পাৰ হৈ আউটজন পালোঁ মৰিয়নি পালেনে নাজানো বাকী ৰাইজসকল গোটেইসকল ওপৰত শুই দিলে আৰু দেই এতিয়া মই ইয়াতে পঢ়ি দিছোঁ আৰু এইফালে ধ্ৰুৱ ৰখি আছে শুবৰ কাৰণে হাই কৰি দিয়া কিবা এটা কৰি দিয়া তোমালোকে আমি এতিয়া ষ্টাৰ্ট কৰিছোঁ আৰু গৈ আছোঁ আমি এতিয়া জাৰ্ণিটো মানে ষ্টাৰ্ট কৰিছোঁ হয়নে ভালে কুশলে আমি পালে হয় আৰু এইফালে ৰিক্সি এনজয়িং এইফালে গোটেইকেইটা শুই আছে ক'ত গ'লে কেইটা এইবোৰ তহঁতিয়ে ওলাবি সেইটো চাওঁ এইটো ওপৰত চ' এইটোৱে কথা আমি গৈ লওঁ বহুত মাত হৈ আছে আপোনালোকক ডাইৰেক্ট একদম নামি পিনে কৈ আছোঁ চব কথা চ' চাই থাকক আপোনালোকে ব্লগটো সেয়াই আৰু এটাই ক'বলৈ বিচাৰিছোঁ যে আজি জাৰ্ণিটো বহুত ধুনীয়া লাগিছে বৰ্তমান তুমি কিবা এটা কোৱা গৈ আছোঁ কিবা এটা কৈ দিয়া ভাল লাগিছে গৈ পালে হ'ল আৰু কাট নদিবা দে এই তুমি কিবা এটা কৈ কি চাই আছা ধ্ৰুৱ কৈ থাকিবা ভাল লাগিছে কি ভাল লাগিছে এতিয়ালৈকে গৈ ভাল লাগিছে সেইটো ভালকে ওলাইছে এটা মই এটা আছো বাৰু ইয়াৰ সেইটোত মই জানো ভাবিছে যেতিয়া 100K হ'ব তই 100K হোৱাই নাই Don't understand.
No, he 100K will go to hello. Hello. বাদাম ওলাইছে আৰু কন্টেন্ট পাবা কি বাদামলাৰ কন্টেন্ট পাম আদেই গাইছ অহা যোৱা কিবা এটা আছে না বাদাম তুমি জমনি কিবা এটা কৈ দিয়া কথা এইটো কৰিলে নাথাকে বে নহ'লে ইয়াত হাঁহি দিব বে ইয়াত এটা ভিডিঅ' কৰি মুখতে নোলায় So guys, if you let a blog start, ইমান মৰম মনালী কি প্ৰিমিয়াৰ কৈছে নি Hello guys, Dhruvo is laughing, so we are laughing. Dhruvo, কিবা কৈ দিয়া কেনেকুৱা লাগিছে জাৰ্ণিটো বহুত ক'লো তোমালোকৰ ব্লগ দিছা ভালকে কোৱা বে অতিথি বনাইছো আমাৰ চব পিনে চাই আছে চোৱা আমাৰ ধ্ৰুৱই Dhruvo, come on boys. এইজন আমাৰ দ্বিতীয় ব্লগাৰ ইফালে Guys. এজন লাফিং গেষ্ট এনিটাইম হাঁহিয়ে থাকে এইবিলাক ধেমালি ধুমালি কৰিয়ে গৈ আছো দেই যাত্ৰাটো গতিকে এনেদৰে ব'লা। যাত্ৰাটো গৈ থাকিব এয়া আৰু তুমি হাঁহা মেলা নাই যে কেলে মাক খাবা হাঁহা মেলা নাই যে কেলে ফুল পাৰ্টি হাই অঁ চ' গৈ আছো দেই এনেকুৱাবিলাক কৰি কৰি চাই থাকক আপোনালোকে চ' গুড মৰ্ণিং গাইজ ফাইনেলি মানে আহি গুৱাহাটী পাই গ'লোহি চ' ট্ৰেইনৰ পৰা নামি এতিয়া আহি বৰ্তমান আমি এইটো চাইডে খোজ কাঢ়িছোঁ আৰু দেখিছে আপোনালোকে আমি সেইফালে নামিছিলোঁ বাকী লগৰখিনি গোটেইখিনি মানে ৱেইটিং ৰুমত আছে ৰৈ আছে আমি মানে অলপ ওলাই আহিছোঁ মানে মাথা চাথাবিলাক কামুৰি গৈছে চাহ তাহ অলপ খাই দিলোঁ সেইফালে মানে ৰিটিক আছে চ' এতিয়া মানে ইয়াতে অলপ দেৰি ৰৈ মেলি চ' শ্বিলং যামগৈ আৰু তাৰপৰা তাত শ্বিলঙত ৰুম চুম লৈ মেলি আজি দিনটো মানে তাতে ষ্টে কৰিম তাৰপিছত কাইলৈৰ পৰাহে মানে পূৰা ফুৰা হ'ব মানে চ' সেইটো কাৰণে মানে ইয়াৰ পৰা যাম আৰু অলপ দেৰি ৰৈ লৈছোঁ চ' বাকী ভিউটো আগত চাই লওক আপোনালোকে চাইডে এইফালে ট্ৰেইনবিলাক ঘূৰি আছে দেখিছে চাইডে এই ট্ৰেইন আহি আছে এখন চ' সেইটোৱে কথা মানে কি হ'ল খেলটো ৰাতি মানে শুই দিলোঁ টোপনি একদম ৰাতিপুৱাই সাৰ পাইছোঁ আৰু ৰাতিপুৱা সাৰ পোৱাৰ পিছত অলপ ৱেইটিং ৰুমত ৰৈ মেলি ফ্ৰেছ চেছ হৈ মেলি ব্ৰাছ চাছ কৰি মেলি মানে ডাইৰেক্ট এতিয়া ওলাই আহিছোঁ অলপ চাহ তাহ খালোঁ চ' বাকী যাম তাত এতিয়া গাড়ী চাড়ী বুক কৰি মেলি শ্বিলং চ' ডাইৰেক্ট আপোনালোকক শ্বিলঙত লগ পাম আৰু এতিয়া ট্ৰেইন এখন আহি যায় ট্ৰেইনখন আপোনালোকক দেখাই লওঁ আপোনালোকে চাওক ট্ৰেইনখন They don't have to say it. চ' গাইজ আপোনালোকে দেখিলে ট্ৰেইনখন এইটো চাইডেদি মানে এই চাইডেদি এনেকৈ গৈছে চ' ইয়াৰ পৰা যামগৈ আৰু বহুত মানে ঘূৰা ফুৰা হৈ গ'ল চ' লগৰখিনিৰ ওচৰত যামগৈ ৱেইটিং ৰুমত অলপ দেৰি ৰৈ মেলি অলপ ৰেষ্ট কৰি মেলি যামগৈ আৰু ত' ডাইৰেক্ট আপোনালোকক শ্বিলঙক লগ পাই আছোঁ দেই চ' ভিডিঅ'টো চাই থাকক আপোনালোক ৰ'ব কোৱা ফিলিংছটো কোৱা কেনেকুৱা লাগিছে যাত্ৰাটো আৰম্ভ এইফালে ৰিটিকো আছে হে এতিয়া আমি ৰৈ আছোঁ যাম এতিয়া আমি ৱেইটিং ৰুমত ৰৈ আছোঁ আৰু দেই ত' ইয়াৰ পৰা মানে যাত্ৰাটো আকৌ শ্বিলঙলৈ ষ্টাৰ্ট দিব লাগিব দিম আৰু ত' তুমি কৈ দিয়া তুমি ব্লগাৰ অন্য এটা ব্লগাৰ উৎফুল্লিত হৈ আছোঁ যে কেতিয়া উঠো লাগি আছে গাড়ীত তাৰপিছত এতিয়া আমি ইয়াৰ পৰা ৰেষ্ট চেষ্ট কৰি পিনি যামগৈ আৰু ন একেবাৰে শ্বিলঙত যাম ৰেষ্ট চেষ্ট কৰিমগৈ ইয়াত নকওঁ আৰু হৈ গ'ল আৰু বহুত কৰিলোঁ আৰু চ' আপোনালোকক ডাইৰেক্ট বাছত লগ পাই আছোঁ দেই হয়নে চ' গাইজ ফাইনেলি যাত্ৰাটো ষ্টাৰ্ট কৰিছোঁ আৰু দেই আমি এইফালে ঋতু আছে দেখিছে আৰু এইফালে আৰু মতি হোবা চ' এতিয়া আমি গৈ আছোঁ এই চাইডে আপোনালোকক এনেকৈ দেখাব লাগিব নহ'লে ডিপিডিয়াৰ ভিডিঅ'বোৰ বনাই চ' 3 ঘণ্টামান লাগিব ন 3 ঘণ্টামান লাগিব 3 আৰু ঘণ্টামান লাগিব বাগজৰ পৰা আহিছোঁ এতিয়া আজি গৈ ৰুম এটা লৈ ভালকৈ আজি থাকি দিম আৰু এটা থাকি দিম আজি জিৰণি আৰু চ' তাতে পাই পিনেহে আপোনাৰ লগ পাব দেই এতিয়া শুই যাওঁ কি কৰিব কিবা এটা কৈ দিয়া চাই যাব এনেকৈ অঁ ইয়াৰ ব্লগ এনেকৈ ওলাব এই যাত্ৰা দেখুৱাই যাব ধুনীয়াকৈ চাই যাব সকলোৱে আনন্দ কৰিব চ' লগ পাই আছোঁ আপোনালোকক তাৰে চাই থাকক আপোনালোকে
up my appetite. Don't leave me high and dry. Baby, you give me ice and fire. You're channeling wind and rain. You're some kind of butterfly. Baby, you give me They don't have to say it. I already know. So guys, finally এতিয়া আমি পুৰা খাই মেলি আহি ৰেডি হৈ গ'লো। চ' ৰুমৰ ৰেষ্ট চেষ্ট কৰিম আৰু এতিয়া। আৰু আজি ব্লগটো আৰু একো বনাবলগীয়া নাই, আমনি লাগি গ'লগৈ। এটাইতো বিন্দা হ'লে আৰু কৰা খাই মেলি অ'কে নে? অ'কে, ভেলু ফৰ মনি। চ' ফটাফট এতিয়া এইকেইটা ৰুমত ঋতিক থাকিম, মই থাকিম আৰু ধ্ৰুৱ থাকিব। বাকী এইকেইটা ৰুমত এইকেইটা থাকিব। চ' এতিয়া আমি ৰেষ্ট চেষ্ট কৰোঁ। চ' আজি ব্লগটো এনেকুৱাই আছিলে। চ' কাইলৈৰ পৰা ধুনীয়াকৈ আমি জেগা চেগাবোৰ যাম নহয়। তো জেগা চেগাবোৰ যোৱাৰ পিছত আপোনালোকক ধুনীয়াকৈ মানে বস্তু দেখাম। তো বাকী আমাৰ বাহিৰৰ ভিউটো এনেকুৱা, এইখন এনেকৈ কৰি দিলে এইটো এনেকুৱা হৈ যায়। ৰুমটো এবাৰ আপোনালোকক ভিউ এটা দেখাই দিওঁ। এনেকৈ চ' আপোনালোকে দেখিলে। চ' সেইটোৱে আছিলে ব্লগটো আজি। যদি আপোনালোকে চাই ভাল পাইছে নহয়, লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট এটা কৰি দিব। আৰু নেক্সট এটা ব্লগত আপোনালোকক লগ পাম। টিল দেন বি ছেফ এণ্ড ষ্টে ছেফ গাইজ। থেংক ইউ।